দৰ্শকবৃন্দ, আপোনালোকক শব্দ বৰ্তন নিজলৈ স্বাগতম জনালো। হেল্ল' দৰ্শকসকল, আমি পিছপুৰ ঘৰত উপস্থিত হৈছো। আপোনালোকক শব্দ বৰ্তন নিউজ দেখাব। আপোনালোকৰ যিমান আগুৰাই আমি দেখাই আছো এজন ব্যক্তিক। আপোনালোকে পিছপুৰ ঘৰত চাই থাকিব কি এওঁলোকে এৰুৱাই আছে। পিছপুৰ ভাগিনাসকলে কি কৰি আছে আমি শব্দ বৰ্তন নিউজত দেখাই আছো। আপোনালোকে চাওক। হয়, আমি আজি বৰষুণ বতৰ বুলি কথনগুটিৰ ৰাখনে আছো। অসমীয়া আলু অৰ্থাৎ এছামিজ আলু আৰু ঘৰুৱা কথনগুটি খাম আমি আজি বৰষুণ বতৰ। মায়ে ভাত ৰান্ধি আছে। মোৰ লগত মোক সহযোগ কৰিছে, পূৰ্ণ সহযোগিতা আগবঢ়াইছে মোৰ ভাগিন জিমচি হাজৰিকা। হয় আৰু কিবা ক'ব আপুনি? হয়, আৰু বিশেষ একো নকওঁ। এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। পোনপটীয়াভাৱে যাব বিচাৰিছো পিছকুৰ মাকলৈ। পিছকুৰ মাকে বৰ্তমান কিবা এৰুৱাই আছে। হয়, আপুনি আপোনাৰ নাতিনীকেইটাৰ বিষয়ে কি ক'ব? মোৰ নাতিনীকেইটা কি কম, এই বহুতো এতিয়া ভাত দিবৰ কাৰণে আজি বৰষুণ বতৰ একো নাই। আজি কঁঠাল গুটি বাকলি আছো, আলু গুটি বাকলি আছো। এই হাতৰ লগত মোৰ বহুতো ব্যস্ত হৈ থাকিব লাগে। এনি পেলা তেনি যায়, বুঢ়ী আইনি মেলত যায়, এইবিলাক মোৰ কাম। মাকে কোৱা কথাষাৰ এনি বেলা তেনি যায়, বুঢ়ী আইনি মেলত যায়, এই কথাষাৰ মোৰ বুকুত চুই